हेलो स्टूडेंट्स আজি লৈছো ক্লাস 6 7 আৰু 8 ৰ বাবে পাৰ্টস অফ স্পীচ অৰ্থাৎ পদ পাৰ্টস অফ স্পীচ কি পাৰ্টস অফ স্পীচ কেই প্ৰকাৰ আৰু কি কি সেই সম্বন্ধে ভিডিওটো আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যিসকলে এইটো চেনেলত নতুনকৈ আহিছে আৰু ভিডিওবিলাক বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা যাতে এনেধৰণৰ ভিডিওবিলাক পাবলৈ সক্ষম হোৱা বলাইতে ভিডিওটো আৰম্ভ কৰো পাৰ্টস অফ স্পীচ মানে হৈছে বাক্যত ব্যৱহৃত শব্দ বা পদসমূহক পাৰ্টস অফ স্পীচ বুলি কোৱা হয় পাৰ্টস অফ স্পীচ বা পদ 8 প্ৰকাৰৰ যেনে নাউন বা বিশেষ্য পদ যি শব্দে ব্যক্তি বস্তু স্থান প্ৰাণী বা ভাৱৰ নাম বুজায় তাকে নাম বিশেষ্য বুলি কোৱা হয় বা বিশেষ্য পদ বুলি কোৱা হয় যেনে ৰাম ইজ এ গুড বয় ৰাম এজন ভাল ল'ৰা আসাম ইজ এ বিউটিফুল ষ্টেট আসাম এটা নাম বুজাইছে ৰাম এটা নাম বুজাইছে গতিকে এইটো হৈছে নাউন বা বিশেষ্য পদ প্ৰনাউন সৰ্বনাম যি শব্দ নাউনৰ ঠাই লয় বা নাউনৰ সলনি ব্যৱহাৰ হয় তাকে প্ৰনাউন বুলি কোৱা হয় যেনে ৰাম ইজ এ বয় হি ইজ এ গুড যেনে ৰামৰ সলনি হি ব্যৱহাৰ হৈছে গতিকে হি হৈছে ইয়াত pronoun she is reading a book ইয়াত she হৈছে pronoun তাৰ পিছত adjective বা বিশেষণ যি শব্দ নাউন বা pronounৰ গুণ অৱস্থা সংখ্যা পৰিণাম বুজায় তাক adjective বুলি কোৱা হয় বা বিশেষণ বোলে যেনে ৰীনা is a beautiful girl beautiful টো হ'ব ইয়াত গুণ বুজাইছে বা সুন্দৰতা বা পৰিণাম বুজাইছে I have a two pens ইয়াত সংখ্যা বুজাইছে তাৰ পিছত আহিল verb বা ক্ৰিয়াপদ যি শব্দ কাম কৰা বুজায় বা হোৱা বুজায় তাকে verb বুলি কোৱা হয় যেনে I play football মই ফুটবল খেলো এটো প্লে টো হৈছে ভার্ব বা ক্রিয়া he writes a letter write টো হৈছে ইয়াত ক্রিয়া বা ভার্ব adverb ক্রিয়া বিশেষণ যি শব্দ ভার্ব adjective বা অন্য adverbৰ বিষয়ে অধিক তথ্য দিয়ে তাক adverb বুলি কোৱা হয় he ran quickly এটো হৈছে adverb she sings beautifully ইয়াত হৈছে beautifully টো হৈছে adverb preposition সম্বন্ধবাচক অব্যয় বা অব্যয় যি শব্দ নাউন বা প্রনাউনৰ সৈতে অন্য শব্দের সম্পৰ্ক দেখুৱায় হয় তাকে প্ৰিপজিশন বুলি কোৱা হয় প্ৰিপজিশনৰ বিষয়ে পিছত আলোচনা কৰিম আকৌ দা বুক ইজ অন দা টেবুল এটো অন হ'ব প্ৰিপজিশন বা অব্যয় হি গোজ টু স্কুল এটো টু হ'ব অব্যয় কনজাংশন বা সংযোজক অব্যয় যি শব্দ দুটা শব্দ বাক্য বা বাক্য সংযোগ কৰে তাক কনজাংশন বুলি কোৱা হয় ৰাম এণ্ড শ্যাম আৰ ফ্ৰেণ্ডছ ইয়াত এণ্ড টু হৈছে কনজাংশন সংযোগ কৰিছে I tried hard but I failed মই বহুতো কষ্ট কৰিছিলো বাট মই ফেইল হলো বাটটো হৈছে ইয়াত সংযোজক ইন্টাৰজেকশন আবেগসূচক অব্যয় যি শব্দ হঠাৎ হোৱা আনন্দ দুখ বিস্ময় আদি আবেগ প্ৰকাশ কৰে তাকে ইন্টাৰজেকশন বুলি কোৱা হয় যেনে উদাহৰণটো চাই লোৱা হুৰে উই অন দা মেটছ দুই নম্বৰত আছে এলাস হি ইজ ডেড গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু